অ' প্ৰভু অঁ খক কলিজা আৰম্ভ কৰা আৰু মোক আমলেট দিছা তোমাৰ আমলেট নাই দেখোন চিত্ৰালিতো নাই অঁ আছে আছে হ'ব আজি তোমালোকৰ কি বা হ'ব দেখিব নহয় আমি কি খাম এতিয়া চিতালীয়ে মই ডাঙৰ ছোৱালীয়ে কিবা দিছে নেকি সেইকাৰণে ওচৰতে ছোৱালী বিয়া দিব লাগে বুজিছে মাংস বনালেও দিব মাছ বনালেও দিব মাকেও দিব মাকে অৱশ্যে আমাৰ ঘৰত খোৱাই নহয় তো হেৰি হৈ যে অঁ শুন খোৱা আৰম্ভ কৰা কৰিছিলা যে সেইকাৰণে দিছে এতিয়া মই আপোনালোকক দেখুৱাম কি মাংস খাই ভাল পায় এই সিহঁতৰ ছাগলী মাংস খুব খায় আমি আৰু ছাগলী মাংস এটুকুৰা দিওঁনে এক পিচ সৰু টুকুৰা এটা দিয়া একদম সৰু লোভত মৰে বৰশীৰ মাছ নাই হ'ব দিয়া লোভত মৰে বৰশীৰ মাছ তে মই খাওঁ অঁ দিয়ক যাত্ৰা কৰক কৃষ্ণ চিতালী খোৱা আৰু লাগিব নি শুন লাগিব লাগিব বুলি কোৱা অঁ মোক কিয় কৈ থাকে গৰা মাৰিলে মা দিবলৈ মানে মালে এদিনো নৰয় খোৱা আমি আচলটোৱে খাওঁ আমাক আৰু কণী নালাগে অঁ মোৰ পিছত গেছ উঠি আছে পাই এই খালে আকৌ গেছে উক দিব নেকি প্ৰভু নাখাওঁ হে এচামুচ জোল দিয়া এচামুচ হৈ গ'ল প্ৰভুৱে নাখায় মনৰ লোভত লৈছিলে বেচেৰা নোখোৱা হ'ল বেয়াও লাগে আমিও সেইকাৰণে নাখাওঁৱে আজিকালি ছাগলী মাংস বনালে ছোৱালীয়ে দিয়া আৰু বাৰু ৰাইজ দুপৰীয়া ভাত সাজি খালোঁ এনেকৈ অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ ঠিক আছে দিয়ক ৰাখক